জয় জুবিনদা। জুবিনদাৰ বহু আকাংক্ষিত বোলছবি ৰৈ ৰৈ বিনালে আজি শুভমুক্তি আছে। ঢেকীয়াজুলিৰ নক্ষত্ৰ চিনেমা হলত 5 বজাৰ লগে লগে শ্ব' আৰম্ভ হ'ব। আৰু পৃথিৱীত নোহোৱা নোপোজা ঘটনা যে প্ৰায় 4:45 বা 5 বাজিত ছবিগৃহত ছবি চাবলৈ দৰ্শকে ভিৰ কৰিছে। আৰু সেই বাতৰি সংগ্ৰহৰ বাবে মই ৰাওনা হৈছোঁ ছবিগৃহলৈ, ঢেকীয়াজুলিৰ নক্ষত্ৰ চিনেমা হললৈ। 4 বজাত গা ধুই এই যাত্ৰা আৰম্ভ কৰিছোঁ, কিয়নো জুবিনদাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব, শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু তাৰ পিছতে ছবি ৰৈ ৰৈ বিনালে চাবলৈ পাব দৰ্শকসকলে। জুবিনদা আজি আমাৰ মাজত নাই, কিন্তু নক্ষত্ৰ চিনেমা হলে এখন আসন বিশেষভাৱে সংৰক্ষিত কৰি ৰাখিছে। জুবিনদাৰ তাত ছবি থাকিব, ফটো থাকিব, আৰু তাত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব। দেখুৱাম সকলোবিলাক দৃশ্যই। ছবিখন দেখুৱাব নোৱাৰিম, কিন্তু পৰিৱেশ দেখুৱাব পাৰিম। আচৰিত কথা যে নিশাই দৰ্শক শোৱাৰ পৰা উঠি, বা কোনোবা চাগে শোৱাই নাই ৰৈ ৰৈ বিনালে ছবিখন চাবৰ বাবে, তেনেকৈয়ে দৰ্শক কিন্তু নিশা, এই পুৱতি নিশা ছবিগৃহলৈ যাত্ৰা কৰিছে আৰু ছবিগৃহত ৰৈ ৰৈ বিনালে চাব। আজি মুক্তি ৰৈ ৰৈ বিনালে, জুবিনদাৰ বহু আকাংক্ষিত বোলছবিৰ। মই পুনৰ দেখুৱাইছোঁ, চাওক। ৰাতি পুৱাই নাই, কিন্তু ছবিগৃহত ছবি চাবৰ বাবে দৰ্শকৰ সোঁত আৰম্ভ হ'বলৈ ধৰিছে, কিয়নো জুবিনদাৰ ছবি আজি মুক্তি পাব। আজিৰ এই দিনটো বিশেষ তাৎপৰ্যপূৰ্ণ দিন, অসমীয়া বোলছবিৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ দিন আজিৰ এই দিনটো, আজিৰ এই তাৰিখটো। সকলোৰে বহু আকাংক্ষিত ছবি, জুবিনদা যদিও নাই, হিলদোল ভাঙি অসমীয়া ৰাইজ ওলাই আহিছে অসমীয়া বোলছবি চাবৰ বাবে। মই দেখুৱাম ঢেকীয়াজুলি ছবিগৃহৰ দৃশ্য।